নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল আৰ্থিক বাৰ্তালৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম পিএনবি কাৰ লোন আঁচনিৰ বিষয়ে। পিএনবিয়ে লৈ আহিছে একেবাৰে সহজ EMI আৰু কম সুতৰ হাৰত গাড়ী লোন। EMI কেৱল 1203 টকাৰ পৰা আৰম্ভ হয়। এতিয়া আপোনাৰ সপোনৰ গাড়ীখন ক্ৰয় কৰিবলৈ অনলাইন যোগে এপ্লাই কৰিব পাৰে। মই অনলাইন লিংকটো তলত দি দিম। কম সুত, লো EMI আৰু 100% ফাইনেন্সিং সকলোখিনি আছে এটা লোনতে। নতুন কাৰ, ভেন, জিপ, MUV, HUV আদি কিনিবলৈ এই লোন দিয়া যায় আৰু 3 বছৰ পুৰণা এক্সিডেণ্ট নোহোৱা অল্ড কাৰকো ফাইনেন্স হয়। ব্যক্তিগত আৰু ব্যৱসায়িক প্ৰয়োজনৰ বাবে কৰ্পৰেট, নন কৰ্পৰেট আদি সকলো গ্ৰাহককে এই লোনটো দিয়া হয়। আপোনাৰ নেট মাসিক আয় বা পেঞ্চন কমেও 25,000 টকা হ'ব লাগিব। লোন এমাউণ্ট আপোনাৰ মাসিক আয় বা পেঞ্চনৰ 25 গুণলৈ দিয়া হয়, সৰ্বাধিক 1 কোটি টকালৈকে। উদাহৰণ হিচাপে যদি আপোনাৰ নেট মাসিক আয় 30,000 টকা হয়, তেন্তে আপুনি 30,000 × 25 = 7,50,000 টকালৈকে লোন পাব পাৰে। মাৰ্জিন নিজৰ পৰা কিমান টকা লাগিব? 100% ফাইনেন্স হৈ যায় এক শ্ব'ৰুম প্ৰাইজৰ ওপৰত যদি ডিলাৰটো বেংকৰ লগত টাই আপত থাকে। আজিকালি অলমষ্ট সকলো ডিলাৰৰ লগতে বেংকৰ টাই আপ থাকেই, মানে এক শ্ব'ৰুম প্ৰাইজৰ ওপৰত গ্ৰাহকে নিজৰ পকেটৰ পৰা এটকাও দিব নালাগে মাৰ্জিন হিচাপত। ৰিপে'মেণ্ট পিৰিয়ড নতুন গাড়ীৰ বাবে 84 মাহ মানে 7 বছৰ, ভেহিকলৰ বাবে মানে ইলেক্ট্ৰিক ভেহিকলৰ বাবে 120 মাহ মানে 10 বছৰ আৰু পুৰণা গাড়ীৰ বাবে 60 মাহ মানে 5 বছৰ। বয়সৰ সীমা চাকৰিয়াল আৰু পেঞ্চনৰ বাবে 70 বছৰ, বেলেগবোৰৰ কাৰণে 65 বছৰ। সুতৰ হাৰ বৰ্তমান চলি আছে 7.80%। CIC বেছ হয়, চিভিল স্ক'ৰক লৈ অলপ ইফাল সিফাল হ'ব পাৰে। কোবৰৰ হিচাপত পত্নী, পিতৃ মাতৃ বা উপাৰ্জনক্ষম সন্তান কেৱল এজন যোগ দিব পাৰি। শেষত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব, আমি নিশ্চয় সহায় কৰিম। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনে বহু তথ্য আমি নিয়মিতভাৱে লৈ আহি থাকোঁ। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।